ইয়াত প্ৰতি বছৰে পতা হয় নেকি গণেশ পূজা? গণেশ পূজা প্ৰতি বছৰে। অঁ ঠিক আছে। হাই হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই শুনো, আপোনালোকে চাই আছে শুনো এণ্ড ব্লগছ। আজি মানে মোৰ মানুহজনী হঠাতে এটা ঘটনা হৈ গ'ল। বাইদেউহঁতৰ ঘৰত বিচনাত শুই থাকোঁতে মোৰ মানে মোবাইলত ফোন এটা আহিছিলে। ফোনটো আহোঁতে তাই উঠি যাওঁতে ফেনে মানে মাথাত লাগি অকণমান মূৰতে ফাটিলে। তাৰপাছত তাইক ফাৰ্মাচীলৈ লৈ গ'ল। ফাৰ্মাচী 3খনলৈ গৈছিলে, কিন্তু তাত চিলাই নকৰিলে। তাৰপাছত গ'ল মেডিকেলত গৈ 2টা চিলাই দিলে আৰু বেজি 2টা দিলে, চিলাইও দিলে। তাৰপাছত আহি মাহঁতে বহুত চিন্তা কৰি আছিলে, তো বেছি হৈছে নেকি বুলি। তাৰপাছত আজি গণেশ পূজা আৰু অকণমান আপোনালোকক দেখুৱাম, পূজা কেনেকৈ কৰে কি তাকে অলপ দেখুৱাম বুলি ভাবিছোঁ। প্ৰথমবাৰ দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু হঠাৎ ঘটনাটো হোৱাৰ কাৰণে পূজাটো দেখুৱাব নোৱাৰিলোঁ। তাৰ কাৰণে মই দুখিত। এতিয়া যাম, আপোনালোকক দেখুৱাম পূজাটো। আপোনালোকক দেখুৱাইছোঁ। ইয়াত দুখ পালে, এই মাথাৰ ইয়াতে ইমানত দুখ পালে। এতিয়া চিলাই মৰা আছে, তাৰ চুলিখিনি তলৰ পৰা ভালকৈ দেখা নাপায়, ইমানত দুখ পালে। বেছিকৈ মানে 2টা চিলাই পৰিছে, ইয়াতে দুখ পালে। এতিয়া মই উপস্থিত আছোঁ তিনিচুকীয়াৰে হিজুগুৰি ঠাইত। ইয়াত গণেশ পূজা পাতিছে। আপোনালোকক দেখুৱাইছোঁ, গণেশ পূজা পাতিছে। ইয়াত গণেশ পূজা পতা হয়। মই আহিছিলোঁ এই গণেশ পূজা দেখুৱাইছোঁ। ইয়াত গণেশ পূজা ইয়াত প্ৰতি বছৰে পতা হয় নেকি গণেশ পূজা? গণেশ পূজা প্ৰতি বছৰে। অঁ ঠিকে, ভালদৰে পালন কৰা হয়। অঁ ঠিক আছে। এতিয়া আমি গণেশ বাবাৰ মন্দিৰ ওচৰলৈ আহিলোঁ, পূজা কৰিব আহিছোঁ। সেয়া পূজা কৰিম। এনেকৈ থৈ যাব। মানুহজনীয়ে ধূপ জ্বলাই আছে। মই জ্বলাইছিলোঁ, মোৰ জ্বলোৱা হ'ল। এইদিনা আমাৰ বেটি এফালে চাই দিয়া।
ইয়াত এনেকৈ পতা গৈছে, ওপৰত চাং পাতি বহাইছে আৰু তলৰ ফালে ৰামেন ৰাস্তা যিহেতু সেইকাৰণে গাড়ী যাবলৈ ৰাস্তা থৈ দিছে। ইয়াত পুৰি আয়োজন কৰিছে, চবতে পুৰি দিছে, ধুনীয়াকৈ দিছে। বেটিলে লওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিব।